অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁ মোৰ এজনী বান্ধৱীৰ ঘৰত। বান্ধৱী কাৰণ বন্ধু আৰু সহপাঠী শব্দ দুটা আচলতে অকণমান বেলেগ হয় দেই। মই সেইকাৰণে সহপাঠী নহয়, আমি একেলগে পঢ়িছিলোঁ, কিন্তু বন্ধু বান্ধৱী আমাৰ মাজতে সাংঘাতিক বণ্ডিং। আৰু আমাক লগ পাবলৈ আৰু এজন একদম প্ৰাণৰ বন্ধু আমাৰ আহি আছে। আমিবিলাক সদায় কলেজত একেলগে পঢ়িছিলোঁ, আজিহে লগ পাম। সি মানে দূৰৰ পৰা আহিছে, আপোনালোকক চিনাকি কৰাই দি আছোঁ আৰু দেখাই আছোঁ দেই মোৰ আনজনী বান্ধৱীয়ে কি কৰি আছে। ফুলকবি, মটৰ, আলু আমাৰ বান্ধৱীয়ে বনাইছে, ৰান্ধিছে দেই, বনাইছে ভুল শব্দ, ৰান্ধিছে আৰু হাতা লৰাইছে। কোনে মই দেখাই আছোঁ, ৰুটিখনো দেখাম। হাতা লৰাইছে, এয়া চাওক আমাৰ একদম প্ৰাণৰ অতি মৰমৰ বন্ধু। এইটো আমাৰ কি হ'ব, এইটো আমাৰ কাৰণে এইটো বুলিয়েই কওঁ, কিন্তু সি এতিয়া একদম মানে ডক্টৰ গৌতম কাকতি আৰু মাধৱদেৱ বিশ্ববিদ্যালয় ন এছ'চিয়েট প্ৰফেচাৰ, এতিয়া মানে সাংঘাতিক চোকা, তামাম টেলেণ্টেড, মানে ষ্টুডেণ্ট লাইফত হওক আৰু এতিয়াও বহুত একদম কিতাপৰ পোক। আৰু সি মানে হি ইজ এ ভেৰি ষ্টুডিয়াছ মানে গাই আৰু ডিউৰিং দ্য কলেজ টাইম এণ্ড ইউনিভাৰ্চিটি টাইম। আৰু আনফালে কিন্তু সি আমাৰ প্ৰাণৰো প্ৰাণৰ। আনফালে হৈছে এইগৰাকী মানে বাপৰে বাপ, এইগৰাকী বহুত আমাৰ হিটলাৰ, এটা সময়ত কলেজৰ হিটলাৰ, লেডি হিটলাৰ। আমাক বৈদ্য দম দিছিলে, মোকতো দমেই দি থাকে। তাই এয়া দেখিছে নাই, ৰুটি আৰু ঘিউ সানাৰ দায়িত্ব দিছে মোক, আৰু তেখেতে আমাৰ ৰুটি বনাই আছে। কথাবোৰ হৈছে এনেকুৱা যে এটা সময়ত স্কুল, আমি দৰং কলেজ এটা সময়ত কপাই আছিলোঁ, অসমীয়া ডিপাৰ্টমেণ্ট মানে। আৰু আজি জীৱনৰ এই বয়সত আমি থিয় হৈ পেলাই আকৌ এনেকৈ ইটোৱে সিটোক লগ হৈছোঁ ন। আচলতে এই লগ হোৱাৰ যিখিনি মাদকতা আৰু যিখিনি আমেজ, সেইখিনি আমিহে অনুভৱ কৰিব পাৰিছোঁ। আমি দুজনী থাকোঁ গুৱাহাটীত আৰু গৌতম থাকে কলাবাৰীত, নাৰায়ণপুৰ। গতিকে কেনেকুৱা লাগিছে গৌতম আহি পেলাই? হা, মজা লাগিছেনে? হা, আমাৰ মৰম দেখিছে নাই, তামাম মৰম। আনকি গৌতমৰ মানে পত্নীয়ে অকণমান আগতে ফোন কৰিছে, কৰবী, তাইও আমাৰ আছামিজ ডিপাৰ্টমেণ্টৰ আছিলে, আমাতকৈ জুনিয়ৰ। তাই ফোন কৰিছে, তাই বোলে লগৰবিলাকে তাইক সুধিছে, গৌতম দা ক'লৈ গ'ল? কৈছে দুজনী গোপিনীক লগ কৰিবলৈ গৈছে। দুজনী গোপী ৰখি আছে, লগ কৰিবলৈ গৈছে। মানে আমাৰ মাজৰ সম্বন্ধবোৰ এনেকুৱা। আপোনালোকক দেখাইছোঁ, এতিয়া আমি মিলিজুলি খাম। ইয়াক কি দিম? ইয়াত মই দিম। এতিয়া আমি চাওক, এয়া গৌতমে আমালৈ KFC চিকেন লৈ আহিছে দেই। এয়া ৰুটি, ভাজি, KFC চিকেন, আৰু আমাৰ নিতাই উলিয়াই লৈছে আচাৰ, তাই ঘৰত বনোৱা আচাৰ। মজা। এয়া গৌতম বহিছে, অকণমান আগতে সি মোক খুৱাই দিলে, তাইকো খুৱাই দিছে। আমাৰ মৰমবিলাক আপোনালোকে দেখিলে আচৰিত মানিব এতিয়ালৈকে, জানেনে? আমাৰ সঁচা চকু পানী ওলাই যায়। মানে এটা অকণমান দে, আগৰ মানে কি আৰু এটা সময়ত পঢ়িছিলোঁ, সেই হায়াৰ ছেকেণ্ডেৰী, সেই কলেজৰ সেই দিনবিলাক পঢ়ি থাকোঁতে যে আমাৰ ঘৰ পাইছিলগৈ আকৌ। পঢ়ি থকা কালত ডিগ্ৰীৰ সময়ত এইজনী আমাৰ লেডি হিটলাৰে মোক লৈ গৈছিলে আমাৰ এইটোৰ তালে। তেতিয়া মানে আমি মাঘৰ বিহুৰ সময় আৰু, হয়নে গৌতম, মনত আছেনে? আছে। গতিকে আমি তেনেকৈ বাবুল ভিনদেউহঁতৰ ঘৰত আছিলোঁ। মানে সেই সময় আৰু আজি মানে এখন কিবা চিনেমাৰ নিচিনা। মানে এটা সময়ত আমি একেলগে গ্ৰুপত মানে গোটেই হাল্লা কৰি ডিপাৰ্টমেণ্ট উৰুৱাই থকা ষ্টুডেণ্টখিনি আজি এইটো বয়সত আমি এনেকৈ লগ হৈছোঁ, আজি এনেকৈ লগ হৈ খাইছোঁ ন। গতিকে জীৱনৰ চবৰে আহে জীৱনৰ, আপোনালোকৰ নিশ্চয় জীৱনত এনেকুৱা আছে বন্ধু বান্ধৱী। আৰু এতিয়া আমি চবেই খাবলৈ বহিছোঁ, আমি খাই লওঁ দেই। আহি তেতিয়াই ভাবিছোঁ মই তাইত ৰুটি খামগৈ। এই কৈছিলে ৰুচি বনাম বুলি। মই ইয়াতে ভাবিছোঁ আৰু আজি ভাতটো নাখাওঁৱেই, মানে নিতাৰ তাত ৰুটি খামগৈ। আৰু আহি পেলাই পাইছোঁ তহঁত দুইজনীয়ে তাকে কৰি আছোঁ। ভাই ইমান মনবিলাকৰ কেনেকৈ মিল হৈ যায় গম নাপাওঁ। মই আজি দিনটোত ভাত খোৱা নাই। নহয়, আচলতে তাই কৈছিলে আমি একে লগ হৈ পেলাই গোটেইবিলাকে আজি ৰাতি সাঁজ ইয়াত খাম ভাত। সি ভাত নাখাওঁ বুলি ক'লে। মোৰ আগফালে জুই আছে, হাঁহ আনিব, তাই জুই ধৰি আমি বনাম। তাৰপিছত ইয়াৰ সময় নাই, সেইটো কাৰণে আমি আৰু লাষ্টত গৈ পেলাই ইহঁত দুটাই আজি গধূলি
বহিব গতিকে মই নাথাকিলে সিহঁতে ল'ৰাই বেয়া পাব নিভাঁজ মৰমেৰে বান্ধ খাই থকা আমিবোৰ যাতে এনেকেই থাকোঁ ভগৱানে যাতে আমাক এনেকেই ৰাখে তাকে কামনা কৰিলোঁ ধন্যবাদ